ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মাস্ক অকল মুখতে নলগায়, মাথাটো লগায়। No, 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 no. কেপচুল খাই বনোৱা বডি, মাটি বেছি পোৱা টকা, ফেচবুকত হোৱা প্ৰেম, হোৱাটছএপত পোৱা জ্ঞান, বেছি দিন নীতিকে। দেখাৰ লগে লগে পচন্দ হৈ যোৱাকে ভাল পোৱা নকয়, সেইটোক মাইকী পাগল বুলি কয়। বলিউডৰ এক্টৰ চবে ড্ৰাগছ খাইছিল, আমাৰ অজয় দাই কিন্তু খোৱা নাছিল, কাৰণ সেই সময়ত অজয় দাই বিমল খাই আছিল। দাদা আপোনাক নাচাই বিচাৰি আছে। বৰ গৰম কেলা। বহি কেইখনমান খাম বুলি ভাবিছিলো, মেট্ৰিক পৰীক্ষাটোৱে কেঞ্চেল হৈ গ'ল। মৰুভূমিত দুটা গছ পুলিয়ে গজালি মেলিছে। 2022 চনত আহিবলগীয়া নতুন ডিজাইন। ভাল খবৰ, নতুন হেয়াৰ ষ্টাইল আহিল। ক্ষীণ ছোৱালীবোৰে যেতিয়া ফটো উঠে, এবাৰ বিয়া হৈ চোৱা না, এইটো কৰি দিম। ডিষ্টেন্স মেইনটেইন কৰা, মাস্ক। পুচকা খোৱা ছোৱালী আৰু পুচকা বেচা বেপাৰীবোৰ। ক্লাছ 6ত পঢ়ি থকা ছোৱালী এজনীয়ে চাইকেলখন চলাব নোৱাৰাত মই ক'লো শিকাই দিওঁ দিয়া, তাই ক'লে হ'ব নেলাগে দিয়া, বয়ফ্ৰেণ্ডে দেখিলে সন্দেহ কৰিব। মৰু মৰু যেন লাগে তুমি জানে আছো মই কি দৰে। লকডাউন হোৱাৰ পৰা তুমি খোৱা বোৱা ভালদৰে নকৰা হৈছা, ক্ষীণাই গৈছা, জোৰকৈ অলপ খোৱা যাম। বাপেকৰ টকাৰে সি মোবাইলৰ ৰিচাৰ্জ ভৰাই, তাইক আকৌ প্ৰমেছ কৰিছে তোমাক যি লাগে মই তাকেই দিম। আই जी पापा जी, जितना बोला उतना ही बोल। चुप क्यों है? मुंह में जबान नहीं है क्या? है ना पापा जी। जबान लड़ाता है। सॉरी पापा जी। पहले गलती करता बाद में सॉरी बोलता है। अगली बार पहले सॉरी बोलूंगा पापा। मतलब बाद में गलती करेगा। नालायक। লকডাউনৰ সময়ত বিয়া পাতিলে যৌতুকত দিয়া বিচনাবোৰ। কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা বাতিল হোৱাৰ কাৰণে লেবেলত কৈ আছে পৰীক্ষা পাতিলে ময়ো টপ মাৰিলো হৈ। বিয়া কৰিলে লাভ মেৰেজ কৰিম, সুহাগ ৰাতৰ দিনা লাজ কৰি সময় নষ্ট কৰিব নিবিচাৰো। কাৰেণ্ট গুচি গ'লে আজিও ছোৱালীজনীয়ে কান্দে, কাৰণ ছোৱালীজনীয়ে ভাল পোৱা ল'ৰাজনৰ নাম আছিল বিদ্যুৎ। যেতিয়া পকা মিস্ত্ৰীয়ে ধান খেতিত ধৰে, বয়ফ্ৰেণ্ডে বিয়া পাতে নে নাই তাৰ ঠিক নাই,
তাই আকৌ বয়ফ্ৰেণ্ডৰ দেউতাকৰ ফটো ষ্টেটাছত দি ফাদাৰ্ছ ডে উইচ কৰে। তোৰ ঘৰ ইপাৰে মোৰ ঘৰ সিপাৰে মাজতে লকডাউন আছে। যাব মন গ'লেও যাব নোৱাৰো বাটতে টিকাকৰণ আছে। শুনিছিলোঁ চকুৱে চকুৱে চালে বোলে প্ৰেম হয়। তাকে দেখি আমাৰ তাইৰ চকুলৈ 2 মিনিটমান চাই দিলোঁ কেলা টোপনিহে আহি গ'ল। আটাইতকৈ নিচা থকা বস্তুটোৱে হ'ল কিতাপ, যিখন মেলিলেই টোপনি ধৰে। ৰূপো নাই গুণো নাই সেইকাৰণে আজি মোৰ কোনো নাই। জীৱনটো এনেকৈ সজাই তুলিম আধা তুমি আৰু আধা মই। বহুত চিন্তা আৰু কষ্টৰ পিছত আৱিষ্কাৰ হৈছে একেবাৰে নেক্সট লেভেলৰ মাস্ক। আপোনাৰ ওচৰৰ লেডিজ দোকানত উপলব্ধ। মাল ওপৰৰ মাল মানে একেবাৰে ওপৰৰ মাল। 11 বাৰ চিলাই কৰিলোঁ আৰু 3-4 বাৰমান কৰিম। ছিঙিলে পেলাই দিম এনেও পইচাৰ অভাৱ নাই। মই ক'ত জাপ মাৰিলে নিউজ লাইভত ওলাম। আজি আমাৰ ওচৰত আছে জিংকি আৰু আমাৰ এই দুষ্কাৰ্য এনেকে ধৰণৰ দুষ্কাৰ্য কোনো কৰিব নোৱাৰে। আমি কোনো বল প্ৰয়োগ কৰা নাই। আমাৰ ৰাইজৰ আমাৰ বিভিন্ন ৰাইজৰ বিপুল দাবীত আমি আপোনালোকৰ পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ আমি আৰম্ভ কৰিছোঁ। এতিয়া জিংকি আমাৰ সময় নাই, তুমি জপিয়াই দেখাই দিয়া। ঐ কেলা দুখ পালে দেখা। পিকনিক গ'লে এনেকুৱা মানুহৰ লগতেই যাম যিয়ে সকলোকে সমানে দিয়ে কাকো নঠগায়।